বিভিন্ন ধৰণৰ সাংস্কৃতিক দলসমূহ সজাই পৰাই তোলা হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এয়া বিয়া নামৰ দল, জোৰা নামৰ দল, কইনা বন্ধ বৰজাতিৰ দল, আফচল মহিলা শিল্পীৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ মাজত আছে ইংলিছ হাইস্কুল বাঁহবাৰী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়ৰ সাজ পোছাকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছতে আছে মাছৰুমাৰী বঙালীৰ বড়ো জনগোষ্ঠীয় নৃত্য দলৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ। 12ৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰভাৱে উপেন বড়োদেৱৰ নেতৃত্বত মাছৰুমাৰী বঙালী গাঁৱৰ বড়ো নৃত্য দল অংশগ্ৰহণ কৰিছে। কোচ ৰাজবংশী নৃত্য, আমতল ভেৰগাঁও মহৌ দলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এয়া অসমৰ আপুৰুগীয়া হেৰাই যোৱা এটি উৎসৱ মহৌ নেপালী অসমৰ 12ৰহণীয়া সংস্কৃতিত বিশিষ্ট অৱদান থকা নেপালী সম্প্ৰদায়ৰ এয়া পোচাকত বননী সুৰক্ষা দল, ইকো ক্লাব, শহীদ বিজ্ঞান বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া অংশগ্ৰহণ কৰিছে। দুপৰী ডুমৰ দল, আমতল ভেৰগাঁও ঋষিৰ দল, শহীদ বিজ্ঞান বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। তাৰপিছতে আছে ছট পূজাৰ দল, এয়া জাকৈ খালৈৰে অসমৰ পৰম্পৰাগত সংস্কৃতি প্ৰতিপন্ন হৈছে। অংশগ্ৰহণ কৰিছে মাছৰুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সমাজৰ উত্তৰণত সেউজ আৰু সুস্থ পৰিৱেশৰ গুৰুত্ব সেই থিমেৰে সেই লক্ষ্যৰে মাছৰুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও শ্বহীদ বিজ্ঞান বৰুৱা উচ্চতৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰপিছতে আছে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ